আৰু এইটোৱে হ'ল নলবাৰী ৰাছৰ আৰু এই Hello everyone, welcome back to my another vlog. Hey Bhagwan, online ya dekhun. To mo ole law robo. Finally mo ole mile ready? Hello everyone, welcome back to my another vlog. To aji vlog to bahut beshi dhuniya hobole goise karon aji ami jai asu Nalbari Rakh. To bolok Nalbari Rakh loi jao aru moyo jao aru apnaloko bolok Rakh saboloi. Hamari se parneet aa jao na to sahi aisi man ke hai sachi tum ho sitaro ke pare hui galti sare humne gaya tum kyo suni kiski marzi jo the To eya sauk Nalbari traffic jam. তো ফাইনালি আহি পাই গ'লো ৰাছ আৰু ডেকৰেশ্যন চাওক কিমান ধুনীয়া ডেকৰেশ্যন চাওক লাইটিং চাওক কিমান ধুনীয়া লাইটিং কেপাচিটি সঁচাকৈ বহুত ধুনীয়া চাওক এইবিলাক দোকান চব দোকান বিদ্যা ভাল লাগিছে ডেকৰেশ্যন আৰু ফাইনেলি চাওক পাই গ'লো নলবাৰী হৰি মন্দিৰ তো ফাইনেলি কিবাকে আহি পালো ৰাজমণ্ডপৰ ভিতৰ আৰু এইটোৱে হ'ল নলবাৰী ৰাছৰ মেইন আকৰ্ষণ তো চাই লওক এইটো আৰু নলবাৰী ৰাছৰ মৃন্ময় মূৰ্তি হ'ল অসম বিখ্যাত তো আপোনালোকে সেইবিলাকো চাই লওক তো ফাইনেলি আহি পাই গ'লো অসম গ্ৰন্থমেলা নলবাৰী তো বলক ভিতৰ ফালে যাওঁ আৰু গ্ৰন্থমেলাৰ ভিতৰত চাওক মানুহে নাই আৰে বাবা ৰাছ চাবা এই কোনোবাই পঢ়িব ঘৰতে নপঢ়ে পাবজিত ব্যস্ত আৰু ৰাছত মানৱ জীৱনৰ আটাইতকৈ গুৰুত্বপূৰ্ণ বস্তুটো হ'ল শিক্ষা তো বলক এখন কিতাপ আপোনালোকেও কিনি লওঁ মই কিনি লওঁ তো শিক্ষাটো মেইন তো আমি আহি আছোঁ মেলাৰ ফালে তো আপোনালোকে চাই লওক মেলাখন যে কিমান মানুহ আছে তো আজিৰ পৰা আৰম্ভ হ'ব প্ৰায়ভাগ থিয়েটাৰ তাৰ মাজতে আৰম্ভ হ'ব ইতিহাস থিয়েটাৰ চাইও যাব পাৰি আৰু এইখন চাওক কিমান ধুনীয়া গেট তো বলকচোন ভিতৰ ফালে যাওঁ কেনেকুৱা কি পৰিস্থিতি চাই আহোঁ আৰু এইখন চাওক সম্পূৰ্ণ মানে আমাৰ ভাৰতবৰ্ষত থকা সম্পূৰ্ণ নদী মানে ভাৰতৰ মাজেৰে যিমান নদী বৈ গৈছে ইমান গোটেইখিনি দেখুওৱা আছে একদম ওপৰৰ পৰা তললৈকে চাওক
আৰু এইখন হ'ল আমাৰ অসম আৰু এইটো চাওঁ কামাখ্যা মন্দিৰ এইটো ব্ৰহ্মপুত্ৰ তো বলক ভিতৰ ফালে যাওঁ আৰু এয়া চাওক ৰেষ্টুৰেণ্টক কাষ্টমাৰক আকৰ্ষণ কৰিবৰ কাৰণে কি কৰি আছে চাওক এয়ে হ'ল বিজনেছ আৰু এইখনেই হ'ল আৰ্টিফিচিয়েলভাৱে বনোৱা বৃন্দাবন তো আপোনালোকে চাই লওক আৰু এইটো চাওক পেলনীয়া জাবৰ জোথৰ মানে চিপছৰ পেকেটেদি এইটো বনাইছে চাই লওক গড় আৰু এইডাল হৈছে গছ আৰু এনেকৈয়ে ৰাস্তাই আহি থাকোঁতে মঞ্চৰ কাষত লগ পালোঁ কেবিনেট মন্ত্ৰী মাননীয় জয়ন্ত ছাৰক আৰু তাত চেল্ফি উঠিলোঁ আৰু যদি ভিডিঅ'টো ভাল পালে লাইক কমেণ্ট শ্বেয়াৰখিনি কৰি থৈ দিব লগতে ছাবস্ক্ৰাইব কৰি দিব চ' আজিলৈ বাই বাই ধন্যবাদ জয় আই অসম